আৰু তাৰ পিছতে চূড়ান্ত যি প্ৰতিবেদন সেই প্ৰতিবেদন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে আজি সন্ধিয়া বা কাইলৈ প্ৰকাশ পাব চূড়ান্ত প্ৰতিবেদন আৰু এই মুহূৰ্তত আমি অধিক তথ্যৰ বাবে প্ৰাঞ্জল বৰা আমাৰ সাংবাদিক প্ৰাঞ্জল বৰাৰ সৈতে সংযুক্ত হৈছো প্ৰাঞ্জল আচলতে কেতিয়ালৈ এই চূড়ান্ত প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে আৰু মুখ্যমন্ত্ৰীক ইতিমধ্যে প্ৰদান কৰিছে নেকি চূড়ান্ত প্ৰতিবেদন চাওক হেমাক্ষী কাইলৈ দুপৰীয়াৰ ভাগত শিক্ষামন্ত্ৰীয়ে যিখন পৰীক্ষা মূল্যায়ন পদ্ধতিৰ যি দুখন প্ৰতিবেদন আছিল আৰু কেনেদৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব এই সকলোবোৰ বিতংকৈ কাইলৈ দুপৰীয়াৰ ভাগত প্ৰকাশ কৰিব আৰু তেওঁ ইতিমধ্যে আজি আমাৰ আগত জনোৱা অনুসৰি তেওঁক যি দুখন প্ৰতিবেদন দাখিল কৰা হৈছে অলক বৰগোহাঁইৰ নেতৃত্বত আৰু দীপক শৰ্মাৰ নেতৃত্বত যি দুখন কমিটিয়ে প্ৰতিবেদন দুখন দাখিল কৰিছিল এই প্ৰতিবেদন দুখন ইতিমধ্যে তেওঁ লাভ কৰিছে আৰু প্ৰতিবেদনখন লাভ কৰাৰ পাছত এই গোটেই বিষয়টো আইনী দিশসমূহ পৰীক্ষা কৰিবৰ বাবে মহাধিবক্তাক কোৱা হৈছিল আৰু মহাধিবক্তাই এই গোটেই আইনী দিশসমূহ পৰীক্ষা কৰি আজি এটা নোট প্ৰদান কৰিব তেওঁক আৰু সেই নোটটো প্ৰদান কৰাৰ পাছতে মুখ্যমন্ত্ৰীলৈ এই গোটেই বিষয়টো যাব মুখ্যমন্ত্ৰীয়ে আজি সেই বিষয়টো তেওঁ চহী কৰিব চহী কৰাৰ লগে লগে কাইলৈ দুপৰীয়া যদিও আজি প্ৰকাশ কৰাৰ কথা তেওঁলোকে ভাবিছিল তথাপিও কিন্তু আজি প্ৰকাশ কৰাটো সম্ভৱ নহ'ব গতিকে কাইলৈ দুপৰীয়া তেওঁ সংবাদমেল পাতি এই গোটেই বিষয়টো ৰাজহুৱা কৰিব কেনেদৰে পৰীক্ষা ফলাফল ঘোষণা কৰা হ'ব আৰু মূল্যায়নটো কেনেদৰে কৰা হ'ব এই গোটেই বিষয়সমূহ কাইলৈ দুপৰীয়াৰ ভাগত ৰাজহুৱা হ'ব আজি এই বিষয়টোৰ সন্দৰ্ভত আমি যেতিয়া তেওঁ লগ পাইছিলোঁ তেওঁ এটা কথা কৈছিল যে যিহেতু এই গোটেই বিষয়টোৰ লগত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জড়িত হৈ আছে আৰু প্ৰায় 7 লাখ ছাত্ৰ ছাত্ৰী এই গোটেই দুইটা পৰীক্ষাৰ সৈতে জড়িত হৈ আছিলে গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কাইলৈ এই গোটেই বিষয়টো ৰাজহুৱা কৰিব আৰু কাইলৈ দিনটোতে হয়তো পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব এই গোটেই বিষয়সমূহ কাইলৈ দিনটোতে তেওঁ ৰাজহুৱা কৰিব প্ৰাঞ্জল যিহেতু পূৰ্বে ঘোষণা কৰা হৈছিল যে 31 জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰিব লাগিব আৰু এই সন্দৰ্ভত যদি আমি চাবলৈ যাওঁ যদি 31 জুলাইত ফলাফল ঘোষণা কৰা সময় কিন্তু খুবেই কম কাইলৈ যদি চূড়ান্ত প্ৰতিবেদন আচলতে প্ৰকাশ হয় তাৰ পিছতে কিন্তু ক্ষীপ্ৰভাৱে তেওঁলোকে আগবাঢ়িব লাগিব মূল্যায়নৰ ক্ষেত্ৰত চাওক হিমাক্ষী ইতিমধ্যে তেওঁলোকে যি দুখন প্ৰতিবেদন দাখিল কৰিছে আৰু মূল্যায়ন পদ্ধতিটো তেওঁলোকে যেনেদৰে কৈছে এই সকলোবোৰ মূল্যায়ন পদ্ধতিসমূহ তেওঁলোকে প্ৰত্যেক বিদ্যালয় বা কাউন্সিল আৰু বিশেষকৈ কাউন্সিল আৰু সেৱা শিক্ষা সংসদৰ সেৱাৰ পৰা তেওঁলোকে সকলোবোৰ তথ্য লৈছে আৰু সকলোবোৰ তথ্য পৰীক্ষা নিৰীক্ষা কৰিহে তেওঁলোকে এই প্ৰতিবেদনখন দাখিল কৰিছে গতিকে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে বহু বেছি সময় নালাগে কেৱল তেওঁলোকে যিহেতু উচ্চতম ন্যায়ালয়ে কৈছিল যে 31 জুলাইৰ ভিতৰত তেওঁলোকে পৰীক্ষা ফলাফল ঘোষণা কৰিব লাগিব আৰু ৰাজ্য চৰকাৰে কৈছে যে 31 জুলাইৰ ভিতৰত তেওঁলোকে ফলাফল ঘোষণা কৰিব কিন্তু ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগে এই মুহূৰ্তত 31 জুলাইলৈকে ৰ'ব বিচৰা নাই তেওঁলোকে হয়তো 15 জুলাই আগতে এই গোটেই প্ৰক্ৰিয়াটো সমাপ্ত কৰি পৰীক্ষাৰ ফলাফল দিয়াৰ কাৰণে চেষ্টা কৰিব আৰু কাইলৈ দিনটোত মই কৈছোঁ যে কাইলৈ দিনটোত দুপৰীয়া ভাগত শিক্ষামন্ত্ৰীয়ে সংবাদমেল পাতি এই গোটেই বিষয়টো ৰাজহুৱা কৰিব আৰু কাইলৈ দিনটোতে হয়তো পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব সেই তাৰিখটো কাইলৈ দিনটোতে নিশ্চিত কৰা হ'ব আৰু মূল্যায়ন পদ্ধতি কোৱা হৈছে যে মূল্যায়ন পদ্ধতিত যিসমূহ তেওঁলোকে নীতি গ্ৰহণ কৰিছে সেই নীতিসমূহ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকে শিক্ষা সংসদ আৰু সেৱাৰ কৰ্তৃপক্ষৰ সৈতে তেওঁলোকে কেইবালানিও আলোচনা কৰিছিল আৰু তেওঁলোকে এই গোটেই তথ্যসমূহ তেওঁলোকে লৈছিল আৰু তথ্যসমূহ লোৱাৰ পাছতে তেওঁলোকে এই প্ৰতিবেদনখন সাজু কৰিছে গতিকে ফলাফল ঘোষণাৰ বাবেও তেওঁলোকক বহু এটা সময়ৰ প্ৰয়োজন নহ'ব গতিকে কাইলৈ দিনটো আমি অপেক্ষা কৰিব লাগিব কাইলৈ দিনটোতে শিক্ষামন্ত্ৰীয়ে সকলোবোৰ ৰাজহুৱা কৰিব আৰু কাইলৈ দিনটোত মূল্যায়ন পদ্ধতিটো কেনেদৰে হ'ব সেই গোটেইটো ৰাজহুৱা কৰাৰ পিছত হয়তো অহা এটা সপ্তাহ বা 2 সপ্তাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব হয় প্ৰাঞ্জল আৰু কিছু সময় অপেক্ষা কৰিব লাগিব নিশ্চিতভাৱে আৰু কাইলৈৰ ভিতৰত যিখন চূড়ান্ত প্ৰতিবেদন সেই প্ৰতিবেদনখন প্ৰকাশ কৰাৰ পিছতে ৰাজহুৱা হোৱাৰ পিছতে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে আচলতে জানিব পৰা যাব মূল্যায়ন পদ্ধতি কিদৰে কৰা হ'ব HS আৰু HSLC পৰীক্ষাৰ ধন্যবাদ জনাইছোঁ